নমস্কাৰ, মই শিৱ বৰুৱা। আপোনালোকে প্লিজ আছামিজ টিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে তাত থকা বেল আইকনটো প্ৰেছ কৰিব বুলি আশা থাকিল। আজি মই দেখুৱাম এখন ট্ৰেইন ক'ত আছে বা এটা ষ্টেচনৰ পৰা এটা ষ্টেচনৰ দূৰত্ব বা ট্ৰেইনখন কেতিয়া আহি পাব, কেতিয়া এৰিব বা টিকেটৰ মূল্য কেনেদৰে চাব পাৰি এটা এপছৰ জৰিয়তে। আহকচোন ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট প্লেচটো যাব। প্লেচটো চাৰ্চ কৰিব হুৱেৰ ইজ মাই ট্ৰেইন। চাৰ্চ কৰাৰ পিছত এনেদৰে ইণ্টাৰফেচ এটা আহিব। এপছটো ডাউনলোড দি ল'ব, যিহেতু মই ডাউনলোড দি থোৱা আছে। যদি আপডেট দি লৈছোঁ, ইনষ্টল হওঁতে কিছু সময়ৰ প্ৰয়োজন হয়। ইয়াত আপোনালোকে এখন ট্ৰেইনৰ বিষয়ে সমূহ ডিটেইলছ পাই থাকিব। এটা ষ্টেচনৰ দূৰত্ব, টিকেটৰ মূল্য, কি ট্ৰেইন বৰ্তমান উপলব্ধ আছে, ঠিক সেইসমূহ তথ্য। এতিয়া অ'পেন কৰিব। অ'পেন কৰাৰ পাছত এটা আপোনালোকে ইণ্টাৰফেচ দেখা পাব। তাত থাকিব ট্ৰেইন নাম্বাৰ বা কোনটো ষ্টেচনৰ পৰা কোনটো ষ্টেচনত আপুনি যাব বিচাৰিছে। মই আহিছোঁ চাপেখাতি টু ফাৰকাটিং। চাপেখাতি টু ফাৰকাটিং এণ্টাৰ কৰাৰ পাছত ইয়াত দেখাব আপোনাৰ বৰ্তমান কি ট্ৰেইন আছে। এই সময়টোত আছে তিনিচুকীয়া ডামডিং পেছেঞ্জাৰ আৰু লগতে আছে গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ। এতিয়া মই এই পেছেঞ্জাৰখনকে চাইছোঁ। পেছেঞ্জাৰখন বৰ্তমান ক'ত আছে, আপুনি ফৰকাটিঙত প্ৰায় 15 মিনিটৰ আগত ডিপাৰ্ট হৈছে, মানে এৰিছে। এতিয়া আপুনি কোনোবা জেগাত আছে সেইটো ইয়াত চাব পাৰিব। ৰিফ্ৰেছ কৰিব, সেই ইণ্টাৰনেট ফোনটো তাত গৈ আপোনাৰ চেল্টাৰ কৰিব। আপুনি নিয়ে লংপটীয়া, মই লংপটীয়া ওচৰত আছোঁ বুলি দেখুৱাই আছে। এতিয়া আপুনি আকৌ পুনৰ ট্ৰেইনখন গৈছে চাব বিচাৰিছে, ধৰক ফৰকানি পাৰিছে। এতিয়া তাত দুটা অপশ্যন থাকে, আপোনাৰ এৰাইভেল আৰু ডিপাৰ্ট। এইটো সকলোৱে জানেই। এৰাইভেল মানে আহি পোৱা, ডিপাৰ্ট মানে গাড়ীখন এৰি দিয়া। এতিয়া চাওক ফৰকাটিঙৰ কেইটা বজাত আহিবলৈ নিশ্চয় ৰাখিব লাগে আপোনালোকে। এতিয়া দেখক ইটোৰ পৰা সিটোৰ ষ্টেচনৰ মাজৰ টিকেটৰ মূল্য কিমান। ইয়াত কৈছে তিনিচুকীয়া টু লামডিং 30। এই দূৰত্ব সকলো সঠিক তথ্য পাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক বন্ধুৰ লগত, আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।